হয়, খুব দুখ আৰু পৰিতাপৰ বিষয়। আজি আমি খিলঞ্জীয়া হৈ ভূমিপুত্ৰ হৈও আজি আমাৰ ঘৰ মাটি আজি এৰি যাব লগা নিচিনা অৱস্থা হৈছে। এই ভাষাক আমি তীব্ৰ ভাষাৰে এই কথাক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছো। আমি কেতিয়াও আমাৰ কৰ্মচাৰী মানুহখিনি আমি উচ্ছেদ হ'বলৈ নিদিওঁ, ভূমিপুত্ৰসকলক আমি উচ্ছেদ হ'বলৈ নিদিওঁ। ব্ৰিটিছ চৰকাৰ আৰু অসম চৰকাৰে প্ৰৰোচনামূলকভাৱে হঠকাৰী সিদ্ধান্ত লৈ আজি আমাৰ এই খিলঞ্জীয়া ভূমিপুত্ৰ নিৰীহ কৃষিজীৱী ৰাইজক আজি ইয়াৰ পৰা আঁতৰাব খুজিছে। তেওঁলোকে কি চিন্তা চৰ্চা কৰিছে? তেওঁলোকে খিলঞ্জীয়াক স্বাৰ্থত না খিলঞ্জীয়া বিৰোধী চৰকাৰ? আমি চৰকাৰক প্ৰশ্ন কৰিছো। আৰু তেওঁলোকে মাটি লাগে, ভূমি লাগে, অলপমান পশ্চিম ফালে গ'লে বহুত খাচ মাটি আছে, তেখেতসকলে এই খাচ মাটিখিনি লোৱাক আমাৰ কোনো আপত্তি নাই। সেই খাচ মাটিখিনি তেওঁলোকে এৰি কজলাভূমি এখন গাঁৱত তেওঁলোকে জাপি দি এই মাটিখিনি APDCLক দিব খুজি আছে। ইয়াৰ অৰ্থ কি? তেওঁলোক কজলাভূমি বিৰোধী নেকি? ভূমিপুত্ৰ বিৰোধী নেকি? খিলঞ্জীয়া বিৰোধী নেকি? আজি খুব দুখ আৰু পৰিতাপৰ বিষয়। খিলঞ্জীয়াৰ স্বাৰ্থৰ ঢাক ঢোল বজাই অহা চৰকাৰখনে আজি যে খিলঞ্জীয়াক এইভাৱে ক্ষতিগ্ৰস্ত কৰিব বিচাৰিছে, উচ্ছেদ কৰিব বিচাৰিছে, আমি এইখন চৰকাৰক ধিক্কাৰ দিছো। চৰকাৰে যদি বলপূৰ্বক ব্যৱস্থা গ্ৰহণ কৰে, চৰকাৰে যদি বলপূৰ্বক ব্যৱস্থা গ্ৰহণ কৰে, আমাৰো বল আছে, আমাৰো তেজ আছে। আমাৰ তেজ থকালৈকে আমি এই মাটি কেতিয়াও এৰি নিদিওঁ। আমিও বলপূৰ্বকভাৱে তেওঁলোকক বাধা প্ৰদান কৰিম। এইখিনি কথা। চৰকাৰে মাটিখিনি চৰকাৰে নিব খুজি আছে, চৰকাৰৰ APDCL বিভাগক দিব খুজি আছে। ইয়াত বহুত খাচ মাটি আছে, তেখেতসকলে ভালদৰে চালে হ'ল 300 মিটাৰ মান আঁতৰত গ'লে তেওঁলোকে খাজ মাটি আছে, এইখিনি ল'ব পাৰে। কিন্তু তেওঁলোকে এইখিনি কৰা নাই। তেওঁলোকে জাপি দিছে আমাৰ এই গাঁওখনক, সম্পূৰ্ণ এই বছালগুৰি মালগাঁও এই গাঁওখনক জাপি দিছে। হয়, ইয়াত প্ৰায় আজি 21টা, 2টা নন BTCৰ ফেমিলি পৰিছে আৰু 19টা আমাৰ BTC ফেমিলি ইয়াত অন্তৰ্ভুক্ত হৈছে। কিন্তু আজি তেওঁলোকে 19টাহে কৈছে, কিন্তু কালি তেওঁলোকে আৰু ক'ব 500টা, পৰহি তেওঁলোকে আহি ক'ব 1000 ফেমিলি। এনেকে তেওঁলোকে আমাক আঁতৰাব খুজিছে। এই কথাত আমি তীব্ৰ বিৰোধিতা কৰিছো। ইয়াক আমি কেতিয়াও হ'বলৈ নিদিওঁ। সেইখিনি আমি এতিয়ালৈকে গম পোৱা নাই আদানীৰ নাকি। আমি জানো যে আদানীৰ মাটিখিনি সম্পূৰ্ণ হৈছে, এইখিনি APDCLত কিবা কৰিব নেকি তেওঁলোকে। ৰাইজে পুৰা অটল আছে। আমি যুগ যুগ ধৰি বছৰ বছৰ ধৰি ইয়াত বসবাস কৰি আছো। ঘৰ মাটি ভেটি মন্দিৰ আমি সাজিছো, নামঘৰ সাজিছো। হঠাৎ আমাক নতুন ঠাইত দিলে আমি কেনেকে তাত জীৱন নিৰ্বাহ কৰিম? আমাৰ জীৱিকা কি হ'ব? সম্পূৰ্ণ জীৱ বৈচিত্ৰ্য সম্পূৰ্ণ আমাৰ সলনি হ'ব জীৱন নিৰ্বাহ কৰাত। গতিকে আমি ইয়াৰ পৰা কতো নাযাওঁ, আমাৰ মানুহ ইয়াৰ পৰা কতো নাযায়। এইখিনি আমাৰ অটল সিদ্ধান্ত। আমি আজি আহিছো মানে আমাৰ যে চৰকাৰ আছে, চৰকাৰে বোলে আমাৰ মাটিখিনি নিব কাৰণে আমি ইয়াতে আহিছো আৰু কি স্যাৰ। কি বনাব বুলি কৈছে? কোম্পানী। কোন কোম্পানী? সোলার কোম্পানী। কাক দিব মানে মাটিখিনি? আদানিক দিব। এতিয়া আপনাকে দিব? তেজ দিম, তাও মাটি না দিম। চাকরি নালাগে আমাক চাকরি নালাগে, আমাক ঘরও নালাগে সরকারে, আমাক চাকরিও নালাগে, ঘরও নালাগে। আমি হাজিরা করে খাওয়া মানুষ, আমি হাজিরা করিয়া খাইম, কিন্তু আমাক ঘর ভাঙে দিবা না পাবো। আমি না দিম, আমার মাটি আমি না দিম। চাকরি নালাগে, আমাক চাকরি নালাগে। আমি কষ্ট করিয়া খাওয়া মানুষ, আমি কষ্ট করিয়া খাইম, আমাক চাকরি নালাগে।